হেল্ল' ফ্ৰেণ্ডছ, মানে অসমৰ ইউটিউবাৰবিলাকৰ মানে কাম নোহোৱা হৈছে, যাৰ ফলত সিহঁতে ভিউজ নোপোৱা হৈছে, পইচা নোপোৱা হৈছে, যাৰ ফলত সিহঁতে কোনো কণ্টেণ্ট বিচাৰি পোৱা নাই। আৰু কণ্টেণ্ট বিচাৰি নোপোৱাৰ কাৰণে সিহঁতে কি কৰিছে, প্ৰেংক কল বোলা এটা কণ্টেণ্ট আনিছে। টিকটককনো আৰু কিমান ৰ'ষ্ট কৰিব। টিকটক ৰ'ষ্ট খতম হৈ গ'ল, যাৰ বাবে ভিউজটো লাগিব, পইচাটো লাগিব, পইচা নহ'লে চলিব নোৱাৰিব। ইউটিউবৰ পইচাৰে চলি আছে। TVI দেৰগাঁও প্ৰেংক কল কৰিব মিষ্টাৰ ৰাজাক, প্ৰতীক্ষাই প্ৰেংক কল কৰিব মিষ্টাৰ ৰাজাৰ প্ৰেংক কল কৰিব কাৰোবাক, নিজৰ বন্ধু বান্ধৱী। মানে এইবিলাক আগতে কোৱা থাকে, কোনো ধৰণৰ এইবিলাক সঁচা কথা নহয় যে অকস্মাত ফোন কৰিব, এইটো নহয়। এইবিলাক চবৰে লিংক থাকে যে কয় যে আমি আপোনালোকক এটা প্ৰেংক কল কৰিম, আপোনালোকে প্ৰেংক কলৰ উত্তৰটো অলপ ৰিয়েকশ্যনটো অলপ বেলেগ ধৰণৰ দিব। এইটো ভিডিঅ' মই ইউটিউবত আপলোড কৰিম, যাতে মই আপোনাক চিনি পাওঁ সেনেকুৱা লাগিব নালাগে। মানে এইবিলাক এটা ভিউজ অনা, পইচা পোৱাৰ মাত্ৰ এটা ৰাস্তা। কাৰণ তেওঁলোকৰ ৰ'ষ্ট খতম হৈ গ'ল, ফকতীয়া ৰ'ষ্টটো খতম হৈ গ'ল। এতিয়া মিষ্টাৰ ৰাজাহঁতে কি কৰিব? মিষ্টাৰ ৰাজাহঁতৰ কোনো কামেই নাই। আমাৰ ৰ'ষ্টাৰবিলাকৰ কোনো কামেই নাই বুলি কৈছোঁ আপোনাক মই, কোনো কামেই নাই। খালি কি ভিউজৰ কাৰণে এতিয়া প্ৰেংক কল কৰে। সকলো ৰ'ষ্টাৰকে কোৱা নাই মই, কিন্তু কিছুমান ৰ'ষ্টাৰে প্ৰেংক কল কৰিব ধৰিছে, যেনেকুৱা মিষ্টাৰ ৰাজা, TVI দেৰগাঁৱৰ প্ৰতীক্ষা। মানে কাম নাই আৰু এইবিলাকৰ, মানে ভিউজ পাবলৈ মানে যি টি কৰিবলৈ ধৰিছে। মানে ৰ'ষ্ট চেনেল ৰ'ষ্ট কৰ, প্ৰেংক কল কৰিবলৈ নাহিবি ইয়াতে, প্ৰেংক কল ইয়াতে নচলে। তো এয়াই ক'ব বিচাৰিম ফ্ৰেণ্ডছ, শ্বেয়াৰ কৰক ভিডিঅ'টো যে মিষ্টাৰ ৰাজা।